পাৰিম বৰমা হাঁহ ধৰিলেও কুকুৰা ধৰিবলৈ বেছি টান গম পাইনে হাঁহ ধৰিব পাৰি অকণমান কুকুৰাবোৰ বেছি স্পীডত দৌৰে নহয় ইমানকৈ নিশ্চয় বা আকৌ তোমালোকে যিহে নৃত্য কৰিছা হাঁহ পানীৰ পৰা উঠিয়ে নাহিব এতিয়া বৰমাই আকৌ নটো দিনে পোহৰে খাই আহিবিগে বুলি কৈছিলে নহয় তেওঁ আকৌ অকলে থাকে কৰি মেলি দিয়াও মানুহ নাই বোলো মই সোনকালে অকণমান যাওঁ কিবা কিবি এটা কৰি দিব লাগে নে কিয়ে নে আৰু খাই বৈ অকণমান দিনে পোহৰে যামগৈ নহ'লে এইকেইদিন ইমান ঠাণ্ডা পৰিছে বেছি দেৰি কৰিব নোৱাৰি দেই বৰমা কি হ'ল অকণো মাছ মাংস গোন্ধ পোৱা নাই কেলে বাৰু বৰমা মাছ মাংসটো গোন্ধ পোৱা নাই আপুনিতো অকলে নাখায় মানুহ দুনুহো নাই দেখা কি হ'ল কি হ'ল কি হ'ল পাহৰিলে নি পাহৰিলে মানে কিনো মনতে পোৱা নাই নহয় কি কিবা দিবলৈ আছিলে নেকি নে কিবা আনিছা পাহৰি থাকিল নহয় কথাটো কি কিবা দিবলৈ আছিলে নে নিবলৈ আছিলে সেইবোৰ নহয় কেলে আপুনিয়ে কৈছিলে দেখোন দেওবাৰে দুপৰীয়া ভাতকেইটা খোৱাকে যাবি বুলি হয়তো নাক ঈশ্বৰ মই ভাল পাহৰি থাকিলো আৰু মই ভাবিছিলো নটো খাম বুলি বয়স হ'ল নাই এতিয়া পাহৰি থাকিলো আকৌ এতিয়া পটককে বাৰু পাৰি ন চাউল কুটাই থোৱা আছে ভাতকেইটা খাম বুলিলে ঠিক কৰি দিব পাৰি মাংস অকণ নাই নহয় আকৌ হেৰি কওঁ ব'লা আমি দুইজনীয়ে লগ লাগি নটো খাই পেলাওঁ এই পটককে হাঁহজনী ধৰি লওঁগে ব'লা আমাৰ হাঁহ গঁৰালত নোসোমায় পানীতে থাকে ব'লাচোন ব'লা ভাত পানী নোখোৱাকে আহিলো ভালেমান সময় হ'ল এতিয়া হাঁহ ধৰিবগে লাগিব কি কওঁ খায়ে যাওঁ আহিলো যেতিয়া আহক নহ'লে আকৌ ঘৰত লাজ পামগে নহয় এইবছৰ প্ৰথম নখোৱা আছিলে এইটো গম পাইনে এইজনী বেয়া চেয়া নাপাবা বয়স হ'ল নে নাই এতিয়া পাহৰি থাকিলো আকৌ ব'লা হাঁহজনী ধৰি আৰু দুজনীয়ে খাই দিওঁগে আৰু হেৰি আকৌ এইটো মোৰ ভাগৰ এবাৰ প্ৰথম নখোৱা আছিলে প্ৰথম নখোৱাটোতে এনেকুৱা খেলি মেলি হ'লে পিছৰবোৰ আকৌ বেয়া লাগে নহয় সেইটো কথা আকৌ সেইকাৰণে মই তোমাক বিমুখ কৰা নাই আকৌ ব'লা সৰহ পৰিব ব'লা ভালেই হ'ব ব'লক নহ'লে কিছুমানে আকৌ ব্ৰইলাৰে খুৱাই নহয় হাঁহতে যাত্ৰাটো হ'লে ভালেই আৰু আজি বৰমাহঁতৰ ঘৰত নখাই ভালেই লাগিব তেহেঁতৰ মানুহ এনেও কম পুতেক বৰীয়াত ইয়াত নাথাকে নহয় এই ডিব্ৰুগড়তহে থাকে ভালেই হ'ব তেহেঁতৰ ঘৰত মানুহ চানুহ কম চিঞৰ বাখৰো কম হ'ব তহঁতৰ ঘৰত মই এতিয়া ফুৰিবলৈ আহি লোকৰ ঘৰত মই এতিয়া ন খাবলৈ অহাহে হৈছে লাজহে লাগে পাই কিবা এটা একো নহয় আমাৰ গাঁৱত এনেকৈ চলি যায় কত নমতা বিয়া খালোঁ ব'ল মোক আকৌ সুধিব নি ইহঁতৰ ঘৰত ক'ৰ ছোৱালী কি কথা এইবিলাক কোনে সুধিব বাৰু ইহঁতৰ ঘৰত মানুহে নাই অকল বৰমাহে আছে ব'ল পাৰিম বৰমা হাঁহ ধৰিলেও কুকুৰা ধৰিবলৈ বেছি টান গম পাইনে হাঁহ ধৰিব পাৰি অকণমান কুকুৰাবোৰ বেছি স্পীডত দৌৰে নহয় সেইকেইটা আহিছে তাকে মই ভাবিছিলো সেই খাব পৰা কুকুৰা পোৱালি এটাকে ধৰোঁ আৰু দুইজনীয়ে জোল অকণকৈ খাই থওঁ ভাতকেইটা আকৌ হাঁহ ধৰিবগে লাগে নি ব'লা তেতিয়াহ'লে আহক কুঁৱা পাত হাঁহকেইটা আছে নাই পোৱা আহক ব'লা ঘৰত মানুহ নাইকিয়া হ'ল নাই গোটেই বাৰী ঘৰ মানে চাফ চিকুণ কৰিবলৈ মানুহ নাই আৰু ব'লা বোৱাৰী কি খাবা চোৱাচোন হাঁহেও লগ দিয়া নাই কুকুৰাই লগ দিয়া নাই হেৰি নহয় তুমি বাৰু সাঁতুৰিব জানানে নাজানো নহয় বৰমা তুমি সাঁতুৰিব নাজানা মই আকৌ বোলো সাঁতুৰিব জানা যদি পুখুৰীতে নমাই দিলোহেঁতেন তোমাক সেই যে আগত যে সাঁতুৰিছে হাঁহটো দেখিছা নাই চবতকে আগত যোৱা হাঁহটো ধৰিব পৰা হ'লে খাই বেলেগ ভাল লাগিলহেঁতেন শকত আছিলে বেলেগ তেলি গম পাইছা নাই এই পাৰা যদি যোৱাচোন মেখেলাখন দাঙি নামি যোৱা হওঁ ধৰি আনা পটককে বৰমা মই নোৱাৰিম দেই ন খাবলৈ আহি হাঁহকেইটা খেদি ফুৰিছোঁ উঠে নেকি চাওঁ এই ঠাণ্ডা বুলি ভালকৈ এইকেইদিন গা ধোৱাটো অকণমান নিয়মহে কৰিছোঁ ভালকৈ বহুত দিন ধোৱাই নাই আকৌ এতিয়া পুখুৰীত নামিবলৈ একো মন যোৱা নাই দেই নানামো বোৱাৰী তুমি বোৱাৰী মানুহজনী হৈ ঠাণ্ডা বুলি নিয়মটোহে কৰিছা মই মৰিলোঁ আমি বুঢ়ী মানুহবিলাকে নিয়মটো কৰিছোঁ দেখিবলৈ ভাল শুনিবলৈ ভাল তুমি বোৱাৰী মানুহজনী হৈ নিয়মটো কৰি নথবা আকৌ ভালকৈ ধুবা নাই বৰমা আপুনি ভাল পালেও পাব বেয়া পালেও পাব এইকেইদিন নিয়মটোহে কৰিম পানী লগা কাহ কিমান দিন হ'ল যেনে তেনে ভাল পাইছোঁ মাতটো এতিয়াও ভালকৈ ওলোৱাগৈ নাই দেখিছে নাই নাকে একদম পিকে ওলাইহে থাকে ইমান দিগদাৰ হয় ভাত খাওঁতে জলকীয়া খাবই নোৱাৰো গুচি আহে দেখি
হ'ব উপায় নাই আৰু আমি মাইকী মানুহবোৰেতো নিয়মটোকে কৰিছোঁ মতা মানুহবোৰে এইকেইদিন নিয়মটোও কোৱা নাই গম পাইছা নাই তেহেঁতৰ ভৰি কেৰাঙলিটোও কিজান তিতা নাই ব'লা হাঁহ ধৰিব নোৱাৰিলোঁ নহয় এতিয়া সেই বাৰীফালে গৈ থাকোঁচোন আহা অ বমা এহেঁতৰখন মানুহ দুনুহ নাই কি নখোৱা পাতিছে অ' পূজা এই ৰবা বমা বাহিৰলৈ ওলাই আহক ন খাবলৈ মাতি পেলানি ভিতৰত সোমাই আছে যে কোনোবাই চিঞৰিছে শুনিছানে বাৰু অঁ শুনিছোঁ কোনোবা আহিছে নেকি কোননো আহিছে আনকালে মানুহ দুনুহ নাহে আজিচোন ঢেৰ মানুহ হ'ল অ' কোননো আই জহনী মৰাব কোননো আহিছে আৰু এইফালে বাৰীফালে পিছফালে অ বমা অ ভাত চাত বনাই হ'ল নাই খাব লাগিছিলে নহয় মই লগত আলহীও লৈ আহিছোঁ বোৱাৰী চোৱাচোন চোৱা হেও আজি বৰ লাজ পাইছোঁ আহা হাঁহ ধৰিম গোটেই তিনিজনীয়ে লগতে হাঁহ ধৰিম আহা তোমাৰ কিন্তু লগৰ ছোৱালীজনী বৰ ধুনীয়া লাগিছে দেই হাঁহিয়ে চাহিয়ে পাই ছোৱালীজনী বৰ মৰম লগা হেও আমাৰ ল'ৰাটোৱে বিয়া নপতা হ'লে তাইকে আনি থ'ব পাৰিলোহেঁতেন হেও আইও য'লৈকে যাওঁ একেবাৰে চব মানুহবিলাকে তেনেকেই সুধে মই কিবা বস্তু নেকি আমুকলে দেখাব পাৰিলোহেঁতেন তামুকলে দেখাব পাৰিলোহেঁতেন অকল সেই বুলিয়ে কৈ থাকে আইও আপোনালোকৰ ইমান দৰা থাকে নে হেৰ ইজনী আহিলেও আমুকলে দেখায় সিজনী আহিলেও তামুকলে দেখায় মোকে দেখাবচোন মোক কোনেও চাবলৈ নাহে নাই তোমাৰ আকৌ বয়স নাই হোৱা নহয় এই কিন্তু তোমাৰ লগৰজনী আকৌ চাদৰ মেখেলা পিন্ধাই দিলে হাইলাখ বোৱাৰীজনে নালাগিবনে বৰমা তাকেহে চাইছোঁ একেবাৰে ভৰি তলৰ পৰা মূৰৰ ওপৰলৈকে চাইছোঁ হেও বৰ পচন্দ হৈছিলে আৰু হেও আগত আকৌ দেখা নাপালোঁ নহয় আমাৰ ভাইটিলে আকৌ সেই ছোৱালী এজনী বিচাৰি ফুৰিছোঁ হেও ভালেই হ'ব চাগে ন ভাল হ'ব পাৰিলে কথা বতৰা আগবঢ়াই থোৱা আজিকালি ছোৱালী পাবলৈ বৰ দিগদাৰ ল'ৰা ছোৱালীবোৰে সৰুতে ভাল পাই ঠিক কৰি থয় আৰু পিছত চাকৰি তাকৰি পালে বিয়া পাতে আকৌ সেই বিয়া পাতিবলগীয়াটোৱে আকৌ ছোৱালীকে বিচাৰি নাপায় হেৰৌ আমাৰ নিচিনা বুঢ়ীবোৰহে থাকিলোগৈ আৰু সেয়াহে আকৌ দিগদাৰ হয় আমাৰ সি আকৌ নাচালে আকৌ আহা হাঁহজনী ধৰি লওঁ পতা এই নাই মই ইয়াত হাঁহ ধৰিব নাই দেই মই কৈ দিছোঁ মই ঘৰত মাখি এটাও মাৰি পোৱা নাই আজিলৈকে মহ এটাই মাৰি পোৱা নাই মই ইয়াত হাঁহ ধৰিব নোৱাৰোঁ দেই বাদে বৰ ধৰোঁগে আমি চাৰিজনীহে মানুহ আকৌ এজনী ইমানকে নিশ্চয়বা আকৌ তোমালোকে যিহে নৃত্য কৰিছা হাঁহ পানীৰ পৰা উঠিয়ে নাহিব এতিয়া ধৰিব পৰা হলে খালোহেঁতেন পাই বৰ মঙহাল হাঁহ আছিলে মতা হাঁহটো তেলি হাঁহ ন মানুহকেইজনী মাতি দিলোঁ মোক এতিয়া হাঁহহে দিব ঐ হাঁহ এজনী খুৱাব নোৱাৰিলে মই পাহৰি থাকিলোঁ আকৌ বয়স হৈ গ'ল এইডালকে দাঙিব পৰা নাই এতিয়া হাঁহকেইজনী বৰ ভাল হেও আমাৰ ঘৰত আৰু মানুহ দুনুহ নাই নহয় হাঁহকেইজনীয়ে মতা মানুহৰ নিচিনা মাইকী মানুহৰ নিচিনা যিটোকে কওঁ তাকে শুনে আজিহে শুনা নাই মানুহ বেছি দেখিছে ভয় খাইছে আকৌ উঠি আহিলেও কেনেকেনো কাটিম বাচিম ক'ব পৰা নাই বৰ দুখ লাগিব যি হওক আৰু তহঁতক খাবলৈকে ভগৱানে সৃষ্টি কৰিলে এইবোৰ মানুহ এতিয়া নখাবলৈ আহিছে আকৌ বোৱাৰী এখন দাখন হেও চোৱাচোন বাৰু কাম কৰাকেইটাই কাম কৰি দাখন ইয়াতে এৰিলে হেও এইকেইটাই কোনোবাই দিনা মোকো বস্তু বুলি পেলাইহে দিব পলিথিন চলিথিন বুলি ভাবি কঁকাল বেকা হৈ গৈছেগৈ কি হ'ল হাঁহকেইজনীয়ে লৰচৰ কৰা নাই দেখা নাই যে মই হাঁহ আছে আগফালে তেওঁ খেদি আছে পিছফালে তাকে গম পোৱা নে যাওঁগৈহে এতিয়া মই যি দেখিছোঁ সেইটোৱে ভাল হ'ব নহ'লে এতিয়া ঠাণ্ডাহে পৰিব হয় নেকি মই ভাবিছোঁ সেইটোনো কি আকৌ বোলো লৰচৰ কৰা নাই হাঁহকেইজনী বুলি ভাবি বয়স হ'ল নহয় ধৰিবই পৰা নাই খেদি আছোঁ এইফালে হাঁহ আছে সেইফালে কি হ'ব এতিয়া ক'ব পৰা নাই দেই তোমালোকে মুঠতে মোক হাও চাও নিদিবা আজি নখাবলৈ বাদ দিয়া মাংস খাবলৈ বাদ দিয়া ব'লা এই বাৰী পিছফালে কিবা এটা আছে তাকে দেখাওঁগৈ ব'লা বাৰী পিছফালে কি আছে ব'লক চাওঁগে ব'লা কিবা এটা আছে বোলে বাৰীৰ পিছফালে কি আছে আকৌ ঐ চাওঁগে ব'লক বাৰীৰ পাছফালে কি আছে ব'লক আহক আহা বেয়া চেয়া নাপাবা মই জানো কওঁ বুলি কৈছোঁ ভগৱানহে কৰিছে আজিকালি পাহৰি থাকোঁ নহয় কথা বতৰাবোৰ বয়স হোৱা নাই জানো মোৰ কাৰণে হাঁহিবা গম পাইছা নাই বয়স হ'লে তোমালোকৰো তেনেকুৱা হ'ব এতিয়া হাঁহ আকৌ পানীৰ পৰা উঠি নাহে মই কি কৰিম মই সেইখিনিত প্ৰাৰ্থনা কৰি বহি থাকিব নোৱাৰোঁ নহয় সেইকাৰণে আহিছা যেতিয়া খালী হাতে যাব নালাগে তোমালোকে হেৰি টেঙা এটাকে লৈ যোৱা
কাইলৈ ৰ'দত বহি ধুনীয়াকৈ খাবা এতিয়া সেই ৰবাব টেঙা খাব লাগে গম পাইছা নাই বতৰৰ ফলবোৰ বতৰতে খাব লাগে ইমান ধুনীয়া নহয় ৰবাব টেঙা ভিতৰখন খাওঁতে খাওঁতে তোমালোকৰ চাবা আকৌ মোলৈ মনত পৰিব আহা আহা দেৰি নকৰিবা বেয়া চেয়া নাপাবা দেই তুমি এইটো ঘৰলৈ লৈ যাবা দেই এইটো যোৱা খাবা দেই যোৱা সেই বাটতে কাৰোবাক পালে মানে সেই নাই খোৱা বুলি ক'বা দেই মই আৰু কাৰোবাক মাতিছিলোঁ যদি পাহৰি থাকিলোঁ নহয় যোৱা হ'ব যাওঁ হ'ব যোৱা গধূলীয়া হ'ব হ'ল নহয় মই আকৌ বুঢ়ী মানুহজনী অকলে নাথাকোঁ জানো জপনাখন মাৰি থৈ আহোঁ আৰু শিকলিডাল লগাই এতিয়া আৰু ৰাতি বিয়লি মানুহ আহিবলগীয়া নাই নহয় মাহলে এনেও নচক হোৱা নাই বৰ আচৰিত কথা হৈ গ'ল দেই আজি মোৰ লগত ঘৰত বোলো খোৱা তাত সৰহকৈ ভাত কিমান খাম সুদা ভাত নাখাওঁ বুলি কৈ পিনি উফাই দাগ মাৰি আহিছিলোঁ এতিয়া যে কি বুলি ক'মগৈ লাজহে লাগিব দেই পিছে কথা এটা নহয় বয়সো হ'ল নহয় পাহৰিবই বাৰু কথা দুখো নাই হ'লেও আৰু এতিয়া টেঙাটোকে লৈ গৈ থাকোঁ আৰু উপায়তো নাই কিনো কৰিম আৰু ঘৰতে খাই দিমগৈ আৰু সুদা ভাতটোকে